ঔটেঙাৰ লগতো মাছ খাই সকলোৱে ভালেই পায় আৰু খাবও লাগে যিহেতু ঔটেঙাটো হেল্ল' মই বৰ্ণালী আমাৰ চেনেল চাৰ্ভিনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। ঔটেঙাৰ লগতো মাছ খাই সকলোৱে ভালেই পায় আৰু খাবও লাগে যিহেতু ঔটেঙাটো স্বাস্থ্যৰ কাৰণে বহুত ভাল হয়। ঔটেঙাত যিহেতুকে ভিটামিন বি থাকে, চি থাকে, কেলছিয়াম থাকে, ফাইবাৰ থাকে। ঔটেঙাটো স্বাস্থ্যৰ কাৰণে বহুত ভাল। লগতে কিছুমান বেমাৰ যেনেকুৱা আজিকালি হৈ থাকেই, চুগাৰ, হাই প্ৰেছাৰ, তাৰপিছতে থাইৰইড হওক, লগতে ইউৰিক এচিড, এইবিলাক বেমাৰৰ কাৰণে ঔটেঙাটো বহুত ভাল হয়। আৰু লগতে নাৰ্ভ দুৰ্বল থাকিলে ঔটেঙাটো খাব লাগে, সেইটো ভাল হয়। আৰু 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 এইটো কাৰণে ভাল হয়, ডায়েৰিয়া, তাৰপিছতে পেটৰ বিষ, এইবিলাকৰ কাৰণে ঔটেঙাটো বহুত ভাল হয়। গতিকে ঔটেঙাটো মাজে মাজে খাই থাকিব লাগে। লগতে মাছ থাকিলেতো খাই আৰু ভাল লাগে। কিন্তু ঔটেঙাটোতো প্ৰত্যেকটো ছিজনতে পোৱা নাযায় ঔটেঙা, গতিকে ঔটেঙাটো আচাৰ কৰিও থ'ব পাৰি, লগতে শুকাই গুড়ি কৰিও থ'ব পাৰি। শুকাই গুড়ি কৰি কেনেকৈ বনায় মই সেইটো দেখুৱাম আজি ৰেচিপিটোত, কাৰণ কেঁচাকৈ কেনেকৈ বনায় সেইটোতো সকলোৱে জানেই। তেন্তে ব'লক আজি ৰেচিপিটো একেলগে চাওঁ আমি। ঔটেঙাৰ গুড়ি এইখিনি মই এইখন চামুচেৰে 2.5 চামুচ লৈ লৈছোঁ আৰু পানীত তিয়াই থৈ দিম। আৰু চামুচখনেৰে মানে লাম্পছবিলাক যিবিলাক আহিছে এইখিনি ভাঙি ভাঙি দিম। আধা ঘণ্টামান তিয়াই থ'ব লাগিব, বনোৱাৰ আধা ঘণ্টামান আগতে। মাছখিনি ফ্ৰাই কৰি ল'লোঁ। লোকেল ৰৌ মাছ। ঔটেঙাৰ গুড়িটো যদি আপোনালোকে ল'ব বিচাৰে আমাৰ ওচৰত পাব। মই ফোন নাম্বাৰ, পোষ্টাৰ এখন দি দিছোঁ, তাতে ফোন নাম্বাৰ, আমাৰ গোটেইখিনি ডিটেইলছ আছে। আপোনালোকে সেইখন চাই অৰ্ডাৰ কৰিব পাৰিব। এতিয়া কেৰাহীখন গৰম হ'ব দিছোঁ। ইয়াতে মই মিঠাতেল দি দিম। এইটো ৰেচিপি মিঠাতেলতে বনাব দেই, মিঠাতেলতহে ভাল লাগিব। তেলখিনি যেতিয়া গৰম হ'ব তেতিয়া মই ইয়াতে কেইটামান সৰিয়হ ফুটাই ল'ম। সৰিয়হখিনি ফুটাই ল'লোঁ। এতিয়া ঔটেঙাৰ পানী যিখিনি মই থৈ দিছিলোঁ, ঔটেঙাখিনি দি দিছোঁ। ঔটেঙাৰ গুড়িৰ লগত যে পানী থৈ দিছিলোঁ, আৰু অকণ পানী দি দিম। এতিয়া এইখিনি ভালকৈ একদম হাই ফ্লেমত উতলিব দিম ভালকৈ। এনেকৈ যেতিয়া উতলিব তেতিয়া ফ্ৰাই কৰি থোৱা মাছখিনি দি দিম এপিচ এপিচকৈ। মই 4 জনৰ কাৰণে বনাই, জলকীয়া দি দিছোঁ। জলকীয়া লাগিব, কাটি থোৱা জলকীয়া। অকণমান চেনি দি দিছোঁ। এয়া উতলি থাকোঁতেই মই অকণমান নিমখো দি দিম। নিমখটো টেষ্ট কৰি চাব, কাৰণ নিমখটো আন্দাজ মতে দিয়া হয়তো। এনেকৈ কিছু সময় উতলাব লাগিব। একদম ভালকৈ উতলিলেহে টেঙাটো উঠিব, মানে তেতিয়া খাই ভাল লাগে। আৰু লগতে লোহাৰ কেৰাহীত বনালে খাই বেছি ভাল লাগিব। যিকোনো কেৰাহীতে বনাব পাৰে, সেনেকুৱা কথা নাই, কিন্তু লোহাৰ কেৰাহীত বনালে টেঙাটো খাই বেছি ভাল লাগে। অকণমান 1 পিঞ্চমান মই হালধি দি দিছোঁ কালাৰটোৰ কাৰণে। যিহেতু মই 4 জনৰ কাৰণে বনাইছোঁ, সেইকাৰণে এইটো পৰিমাণ। আপোনালোকে যদি বেছি মানুহৰ কাৰণে বনায় তেতিয়াহ'লে অলপ বেছিকৈ ল'ব লাগিব। এয়া ধুনীয়াকৈ উতলি গ'ল, মানে 15 মিনিটছমান উতলিছে। তাৰপিছত মই নমাই থৈ দিম। এতিয়া গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰোঁ।
লগতে ৰেচিপিটো চাই কেনেকুৱা পালে মোক জনাব নাপাহৰিব। ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ইয়াতে আমাৰ ফোন নাম্বাৰটো দিয়া আছে, আপোনালোকে ফোন কৰি অৰ্ডাৰ কৰিব পাৰে বা কমেণ্টত জনালেও হ'ব।